থাম্বনেইলটো চাই গম পাইছে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। সেই বস্তুটো হৈছে লেটাৰ, ৱৰ্ড আৰু চেণ্টেন্স। আমি সাধাৰণতে যেতিয়া কোনো এটা ভাষা ভালদৰে শিকিবলৈ ইচ্ছা কৰোঁ তেতিয়া আমি তাৰ বুনিয়াদী শিক্ষা ল'ব লাগে। আৰু ইংৰাজী ভাষাৰ বুনিয়াদী শিক্ষা হৈছে যে লেটাৰ, ৱৰ্ড আৰু চেণ্টেন্স। এই তিনিটা বস্তু নজনাকৈ কোনেও ইংৰাজী শিক্ষা বা ইংৰাজী গ্ৰামাৰ যিকোনো ধৰণৰ ইংলিছ চেণ্টেন্স ক'বলৈ শিকিব নোৱাৰে। তো বলক আজি আমি আৰম্ভ কৰোঁ। লেটাৰ যে আমি প্ৰত্যেক মানুহ হিচাপে আমি সকলোৱে কথা কওঁ আৰু এই কথাবোৰ লিখিবলৈ যি চিন ব্যৱহাৰ কৰা হয় তাক আখৰ, অসমীয়াত আখৰ বোলে আৰু ইংৰাজীত কি বুলি কোৱা হয় লেটাৰ। যিবোৰ চিনৰ সহায়ত আমি আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰোঁ তেনেবোৰ চিনক আখৰ বা লেটাৰ বোলে। যেনে ABCD etc. ইংৰাজী বৰ্ণমালা ২৬টা আখৰ থাকে। যেনেকৈ অসমীয়া বৰ্ণমালাত ব্যঞ্জন বৰ্ণমালাত ৪২টা আখৰ থাকে আৰু স্বৰবৰ্ণত ১১টা থাকে, ঠিক সেনেকৈ ইংৰাজী বৰ্ণমালাত ২৬টা আখৰ থাকে আৰু এই গোটেইকেইটা আখৰ একেলগে ইংৰাজী বৰ্ণমালা বা এলফাবেট বুলি কোৱা হয়। এই বৰ্ণমালাবোৰক আকৌ তিনিটা ভাগত ভগোৱা হয়। সেইকেইটা হৈছে ১ নম্বৰ ভাৱেল, ২ নম্বৰ কনচনেণ্ট, ছেমি ভাৱেল। ভাৱেলৰ অসমীয়া হৈছে স্বৰবৰ্ণ। স্বৰবৰ্ণ হৈছে AEIOU। কনচনেণ্ট অসমীয়া হৈছে ব্যঞ্জন বৰ্ণ BCDFGHJKLMNPQRSTVXZ। আৰু ছেমি ভাৱেল হৈছে অৰ্ধ স্বৰবৰ্ণ W আৰু Y। এই দুয়োটা শব্দ, এই দুয়োটা আখৰ কেতিয়াবা ভাৱেল হিচাপে আৰু কেতিয়াবা কনচনেণ্ট হিচাপে ব্যৱহৃত হয়। যেতিয়া শব্দৰ প্ৰথম অৱস্থাত বহে তেতিয়া এলফাবেটক কনচনেণ্ট সাধাৰণতে হিচাপে ৪ ব্যৱহাৰ কৰা প্ৰকাৰে হয় লিখা আৰু হয়। যেতিয়া হেণ্ডৰাইটিং, শেষৰ ফালে বহে বা মাজত কেপিটেল বহে লেটাৰ, তেতিয়া তাক হেণ্ডৰাইটিং ভাৱেল স্মল হিচাপে লেটাৰ, ব্যৱহাৰ কৰা প্ৰিণ্টিং হয়। কেপিটেল লেটাৰ আৰু প্ৰিণ্টিং স্মল লেটাৰ। এই ৪ প্ৰকাৰে সদায় আমি যিখিনি লিখিব লাগে সেই গোটেইখিনি আমাৰ লিখা কামখিনি হ'লে হেণ্ডৰাইটিং কেপিটেল লেটাৰ আৰু হেণ্ডৰাইটিং স্মল লেটাৰৰ ভিতৰত লিখা যায়। আৰু কিতাপত যিখিনি ছপা থাকে সেইখিনি সদায় প্ৰিণ্টিং কেপিটেল লেটাৰ আৰু প্ৰিণ্টিং স্মল লেটাৰৰ মাজত থাকে। তো বন্ধুসকল আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।